বোৱাৰী ক'লৈ যোৱা তুমি? মই যেনেকৈ যাওঁ আপোনাক কিয় লাগে? নাই এনেই সুধিছোঁ আৰু। মোক সুধিবলৈ আপুনি ক'ত? আপুনি মাহী শাহুহে, সেইকাৰণে মনে মনে থাকক। নিজৰ শাহু হ'বলৈ চেষ্টা নকৰিবা। মইনো তোমাক কি ক'লোঁ? মই বোলো ক'লৈ যোৱা সাজি কাচি সেইটোহে সুধিছোঁ। আৰু বোৱাৰী তুমি যিবোৰ কাপোৰ পিন্ধা নহয় গাঁৱৰ মানুহে একেবাৰে ভাল নাপায়। গাঁৱৰ মানুহে মোৰ আগত কৈ থাকে নহয় এই মনে মনে থাককে আপোনাৰ গাঁৱৰ মানুহ সিহঁতে খুৱাই আছে নেকি মোক? তেজপাত মোৰ হাজবেণ্ডে খুৱাই আছে মোক। সেইটো মই জানো তোমাৰ হাজবেণ্ডে যে তোমাক খুৱাই আছে, তথাপি নিজৰ সন্মান নিজে ৰাখিব লাগে ন। বোৱাৰী হৈছে যিহেতু বোৱাৰী মানুহক চাদৰ মেখেলাযোৰে বৰকৈ খুৱায়। আৰু তুমি চাদৰ মেখেলা নিপিন্ধা নাই, নাইটি চাইটি আছে নহয় সেইবোৰ পিন্ধিবা আকৌ। ইমান চুটি চুটি ড্ৰেছ পিন্ধিলে ভাল নালাগে নহয়। মই কৈছোঁ নহয় আপোনাক, মোৰ ড্ৰেছ পাতিৰ ওপৰত আপুনি চকু দি লাভ নাই। মোৰ যি মৰ্জি সেইটো মই পিন্ধিমেই। আপুনি ক'লে বুলিছে মই বেলেগ পিন্ধিম সেইটো নহয়, কাৰণ মোৰ নিজৰ শাহু নাই। আপোনাক ইয়াৰ দেউতাকে দ্বিতীয় বিবাহ কৰিছে, সেইকাৰণে মই আপোনাক শাহু বুলি কেতিয়াও মানিব নোৱাৰোঁ। হ'ব দিয়া বোৱাৰী, মই তোমাক বেয়া ভাবি কথাটো কোৱা নাছিলোঁ, নিজৰ বুলিহে কথাষাৰ কৈছিলোঁ। হ'ব কিমান নিজৰ গম পোৱা আছে। মাহীমাক কেতিয়াও নিজৰ হ'ব নোৱাৰে। কিমান চাগে হিংসা হৈ আছে সতিনীৰ প্ৰতি কি চাকৰি পোৱাৰ কাৰণে। হিংসা আকৌ কিয় লাগিব? মোৰ মনটো ভালহে লাগিছে, সি চাকৰি এটা পাইছে ন। তুমি কি যে কথা কৈ আছা বোৱাৰী, মই একো ধৰিব পৰা নাই। হ'ব মই চব জানো নহয়, কোন মানুহ কেনেকুৱা। এতিয়া মোৰ ওচৰৰ পৰা আঁতৰি দিয়ক, মই বেলেগলৈ যাবলৈ ওলাইছোঁ। আৰু পিছফালৰ পৰা মান নিদিব কৰিলোঁ হ'লে। হ'ব দিয়া বোৱাৰী। মোক সুধিবলৈ আহে। ল'ৰাটোৱেতো মোক মাহীমা বুলি নাভাবে, নিজৰ মাকৰ নিচিনা কিমান যে মৰম কৰিছিল নহয়। কিন্তু এতিয়া বোৱাৰীজনী সকলো শেষ কৰি দিব এতিয়া। তাকো মোৰ পৰা কাঢ়ি লৈ যাব। মইনো সিহঁতৰ বেয়া হোৱাটো কিয় বিচাৰোঁ? সিহঁতৰ ভালৰ কাৰণেহে কথাবোৰ কওঁ ন। এজনী চাকৰি কৰা ঘৈণীয়েক হয় যদি তাই এইবোৰ কাপোৰ পিন্ধি থাকে, মানুহে ভাল বুলি ক'ব জানো? কিন্তু তাই মই হিংসা কৰা বুলিয়ে ভাবি থাকে। মা, অ' মা। অঁ তই অফিচৰ পৰা আহিলি? আহিলোঁ দিয়া মা। তাই ক'ত গ'ল? তাই মানে অলপ ওলাই গৈছে। কি ওলাই গৈছে? তাইতো মোক ফোন কৰোঁতে ঘৰতে আছোঁ বুলি কৈছিল। অঁ বেছি সময় হোৱা নাই, গৈছেহে। তাইতো মোক এবাৰ সুধি চাব পাৰে, আৰু এই সন্ধিয়া সময়ত যে ওলাই গৈছে কেলে? মা, তোমাক কিবা কৈ থৈ গৈছে নেকি? নাইচোন, মোক একো কৈ থৈ যোৱা নাই। আহক আজি তাই, মই দি আছোঁ। কিয় তেনেকৈ কৈছা আকৌ? কিবা কামৰ কাৰণে ওলাই গৈছে চাগে, আহিব নহয়। আহা তুমি হাত মুখকেইটা ধুই লৈ আহি মই চাহ বনাওঁ তোমাৰ কাৰণে। ঠিক আছে মা। ক'লৈ যাব পাৰে তাই? তাকো মোক নুসুধাকে। সীমা, ক'লৈ গৈছিলা তুমি? মই এনেই অলপ ওলাই গৈছিলোঁ। কি হ'ল আকৌ এনেকৈ চাইছা যে খঙত? তুমি ফোন কৰিতো মোক ক'বলৈ পাৰা তুমি যে ক'ৰবালৈ ওলাই যাবা বুলি। কি হ'লনো তাতে? মোৰ মনটো বেয়া লাগি আছিলে ঘৰৰ ভিতৰত সোমাই সেইকাৰণেহে ওলাই গৈছোঁ। তাতে ইমান খং কৰিবলগীয়া কি হ'ল? এইটো খং কৰা কথাই ন। সন্ধিয়া সময়ত বোৱাৰী মানুহজনী ঘৰৰ পৰা বাহিৰ হৈ যোৱাটো ভাল কথা নেকি? মাহীমায়ে মানে কিবা কথা লগালে মোৰ বিষয়ে? মায়ে একো লগোৱা নাই তোমাৰ বিষয়ে। আৰু তুমি মাজতে মাক লৈ আহা যে কেলে? তেখেত মোৰ মাহীমা হ'ব পাৰে, কিন্তু মই কেতিয়াও মাহীমা বুলি ভবাই নাই। তেখেতক সদায় নিজৰ মাৰ নিচিনাই শ্ৰদ্ধা মৰম ভক্তি কৰি আহিছোঁ। নিজৰ মা সৰুতে ঢুকালে, তাৰপিছত দেউতাই দ্বিতীয় বিবাহ কৰিলে, কিন্তু এই মাগৰাকীয়ে মোক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে নিজৰ মাৰ নিচিনা। সেইকাৰণে মই এখেতক মাহীমা বুলি কেতিয়াও নেচাওঁৱেই, সেই দৃষ্টিৰে নেচাওঁৱেই মই। মাহীমাই কেতিয়াও নিজৰ মা নিচিনা হ'ব নোৱাৰে। তেখেতৰ মনত কি চলি আছে তুমি জানা নেকি? মোকতো এনেও দেখিব নোৱাৰে, সেইকাৰণে তোমাৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিবই। মনে মনে থাকা, বহুত সময় সহ্য কৰি আছোঁ মই কৈছোঁ নহয় মায়ে তোমাৰ বিষয়ে একো কথা লগা নাই। মায়ে জাষ্ট কৈছে ওলাই গৈছে বুলি, তাৰ বাহিৰে একো কোৱা নাই। বাবা এই কাপ লৈ আছা। মা, মোৰ চাহ খাবলৈ একেবাৰে মন নাইকিয়া হৈ গ'ল। এইজনী গোটেই মুডটোৱে চেঞ্জ কৰি দিলে মোৰ। কি হ'ল আকৌ তহঁতৰ আকৌ কাজিয়া লাগিলে নেকি? মই কাজিয়া পাতি নলওঁ নহয়। তাই কেনেকুৱা কথা কৈ থাকে। দিনটো অফিচৰ কাম কৰি আহোঁ, তাই যদি এই সময়ত ঘৰত নাথাকে মোৰ কি খং নুঠিব নেকি? হ'ব দিয়া, কিবা কামৰ কাৰণে ওলাই গৈছিলে চাগে, আৰু তাতে ইমান খং কৰিবলগীয়া কি হ'লনো? মোৰ বেলেগ কথাত ইমান খং নুঠে, কিন্তু তাই আপোনাৰ বিষয়ে বেয়াকৈ কৈছে। আপুনি বোলেহেনো তাইৰ বিষয়ে মোক বেয়া কথা লগাইছে। কি? অঁ মা, সেইকাৰণে মই গালি দিছোঁ। এতিয়া কোৱা, মই কি বেয়া কৈছোঁ নেকি? কওক দিয়া, মোৰ বিষয়ে যোনে যি কয় কওক, কিন্তু তুমি আকৌ তাইৰ লগত কিয় কাজিয়া লাগিব লাগে? মোক খং উঠিছিল, সেইকাৰণেহে। বোৱাৰী বিশ্বাস কৰা, মই তাইক একো লগা নাই তোমাৰ বিষয়ে। হ'ব তোৰ কথা জানো নহয়। তাৰ বিষয়ে মোক লগাবি, মোৰ বিষয়ে তাক লগাবি, সেইবোৰেতো। বাকী কিবা কথা আছে জানো তোৰ? লোকৰ সংসাৰখন ভাঙিবলৈ আহিলি আৰু নিজেতো ল'ৰা ছোৱালী এটা জন্ম দিব নোৱাৰিলি। নিজে যদি জন্ম দিয়া হয় তেতিয়া গম পালি হয়, কিন্তু এতিয়া সতিনীৰ প্ৰতীক যে, সেইকাৰণে সংসাৰখন ভাঙিবলৈ চেষ্টা কৰি আছ নহয় জানো? এইবোৰ কি কৈ আছা তুমি? মই একোৱে লগোৱা নাই। হ'ব মই চব জানো। তই এইখন ঘৰৰ পৰা ওলাই গ'লেহে আমাৰ শান্তি হ'ব, নহ'লে আমাৰ ঘৰখন সদায় অশান্তিয়ে হৈ থাকিব। তই যেতিয়ালৈকে এইখন ঘৰত থাক, তোৰতো ল'ৰা ছোৱালী একো নাই, তই এইখন ঘৰৰ পৰা ওলাই যাব পাৰচোন। য'তে মৰগৈ, কিন্তু আমাৰ সংসাৰত জুই লগাবলৈ নাহিবি। বোৱাৰী তুমি আজি মোক এনেকৈ কথা ক'লা? এনেকৈ
গৈছোঁ। ঠিক আছে, হ'ব দিয়া, মই বাৰু ইয়াৰ পৰা যামগৈ। কিন্তু এইষাৰ কথা বাবাক নক'বা, বাবাই গম পালে বৰ দুখ পাব। হ'ব হ'ব, সেইটো চিন্তা কৰিব নালাগে। মই তাক কেনেকৈ মেনেজ কৰিব লাগে কৰিম নহয়। খালি তই এইখন ঘৰৰ পৰা যাগে, তেতিয়াহে আমাৰ সংসাৰখন ভালে কুশলে চলি থাকিব। হ'ব দিয়া বোৱাৰী। বৰ একেবাৰে দন দেখাবলৈ আহে। পাইছে মজাটো, যাওক এতিয়া ঘৰ এৰি। ক'ত থাকে থাককগৈ, মোৰ ওপৰত হুকুম চলাবলৈ আহে। চিনি পোৱা নাই মোক। বাইদেউ, বেয়া নাপায় যদি আপোনাক কথা এটা সুধিব পাৰোঁ নেকি? সোধা সোধা, কেলৈ বেয়া পাম আকৌ, নাপাওঁ দিয়া। আপুনি পিছে এই বৃদ্ধাশ্ৰমলৈ কেলৈ আহিবলগীয়া হ'ল? সেইবোৰ বহুত কথা। কওকচোন বাইদেউ। মোৰ নিজৰ সন্তান নাই। মোৰ সতিনী ঢুকোৱাৰ পিছত মোৰ মানুহজনে মোক বিয়া কৰাইছিল। তাৰপিছত মোৰ সতিনী ল'ৰা সন্তান এটা আছিল। সেই সন্তানটোকে মই নিজৰ সন্তান বুলি ভাবি লৈছিলোঁ আৰু বহুত মৰম কৰিছিলোঁ। নিজৰ সন্তানতকৈ বেছিয়ে মৰম কৰিছিলোঁ। কি সেই সন্তানটোৱে আপোনাক ঘৰৰ পৰা বাহিৰ কৰি দিলে নেকি? নাই নাই, সি এইবোৰ একো গমেই নাপায় মই ইয়ালৈ অহা কথা। সি ডাঙৰ হোৱাৰ পিছত এজনী ছোৱালী বিয়া পাতিলে। বোৱাৰীজনীয়ে মোক দেখিবই নোৱাৰে মাহীমা বুলি। মাহীমাবোৰ বোলে হেনো বৰ এটা ভাল নহয়। কিন্তু মই তাৰ বহুত বিপৰীত। মই সিহঁতক কিবা এটা ক'লে হিংসা কৰা যেনহে পায়। সেইকাৰণে বোৱাৰীয়ে ক'লে, আপুনি এইখন ঘৰত থাকিব নালাগে, আপুনি ইয়াৰ পৰা ওলাই গ'লেহে আমাৰ ঘৰখন শান্তি হ'ব। সেইকাৰণে মই নিজে ইয়ালৈ গুচি আহিলোঁ। আপুনি কথাটো এবাৰ ল'ৰাটোক জনাব লাগিছিলে। নাই নাই, ল'ৰাটোক জনালে ল'ৰাটোৱে আহিব দিলে হয় জানো? কেতিয়াও নিদিয়ে। আৰু ল'ৰাটোক জনোৱা হয় বোৱাৰীজনীৰ ওপৰত অত্যাচাৰ কৰিলে হয়, আৰু মই সেইটো কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। মোৰ কাৰণে বোৱাৰীজনীয়ে অশান্তি পোৱাটো। হ'ব দিয়ক বাইদেউ, আজিৰ পৰা আপুনি ইয়াতে থাকিব আমাৰ লগতে। ঠিক আছে। মা, মা, ক'ত গ'লা অ'? কি হ'ল, চিঞৰি আছা যে? মা ক'ত গ'লো, অথনিৰ পৰা মাতি আছোঁ, ওলাই অহা নাই যে? তোমাৰ মৰমৰ মা। তোমাৰ মৰমৰ মায়ে মাকৰ ঘৰলৈ গুচি গ'ল নহয়। এইবোৰ তুমি কি কৈছা আকৌ? মই কি মিছাই ক'ম নেকি? যাওঁতে কৈ থৈ গৈছে মাৰ ঘৰলৈ যাওঁগৈ আৰু এইখন ঘৰলৈ কেতিয়া নাহোঁ বুলি। মই ৰখাবলৈ ইমানকৈ চেষ্টা কৰিলোঁ, কিন্তু নৰলেইচোন। আৰু মোৰ কথা শুনিব জানো? নাই নাই, মায়ে এনেকৈ কৰিব নোৱাৰে। কিবা এটা কাম কৰাৰ আগতো মায়ে মোকে সুধি লয় ন। এতিয়া ঘৰলৈ যোৱাৰ সময়ত মায়ে কিয় নুসুধিব মোক? আৰু এনেকৈ অকস্মাত মায়ে যে ঘৰলৈ যাবগৈ, মই শুনি আচৰিত হৈছোঁ। মই গৈ আহোঁ নেকি এবাৰ। তুমিও যে আৰু কি মানুহ নহয়, ঘৰলৈ গৈছে যাবলৈ দিয়া না। 2-3 পিছত আকৌ আহিব ইয়ালৈ। আকৌ কি সৰু ল'ৰা ছোৱালীৰ নিচিনা বিচাৰি যাব লাগে নেকি? অফিচৰ পৰা আহিছা, কষ্ট কৰি আহিছা, অলপ সময় ৰেষ্ট লোৱা ঘৰত। তেখেতৰ চাগে থাকিবলৈ মন যোৱা নাই ন? কাক লৈনো এইখন ঘৰত থাকিব? নিজৰ সন্তানো নাই, নিজৰ স্বামীও নাই। কিয়, মই তেখেতৰ সন্তান নহয় নেকি? তুমি তেখেতৰ নিজৰ সন্তান নহয় নহয়? মই কেতিয়াও নাভাবোঁ, আৰু এইটো মায়েও নাভাবে। হ'ব হ'ব, মই জানো নহয় তোমাৰ মাৰ মনত কি চলি থাকে। মুখতে এনেই ভালদৰে থাকা আৰু পেটে পেটে কিমান বেয়া পায়। সতিনী সন্তানক কোনোবাই নিজৰ সন্তান বুলি ভাবিব পাৰে নেকি? কেতিয়াও নোৱাৰে। তুমিহে তাইৰ মায়াজালত পৰিলা আৰু অন্ধ হৈ পৰিলা। অন্ধত যে ইমানেই ভাল পাই পেলালা নহয় তেখেতক। মই বুজালেও তুমি বুজি নোপোৱা। হেই, তুমি মনে মনে থাকাহে, মই গৈ আহিব লাগিব। কিয়, তোমাৰ মানে মোৰ ওপৰত অলপো বিশ্বাস নাই? মই কেতিয়া ক'লোঁ তোমাৰ ওপৰত বিশ্বাস নাই বুলি? মই জাষ্ট গৈ পেলাই কথাটো সুধি আহিম ন। মই কৈছোঁ নহয় নালাগে যাবলৈ কাৰণে। কি হ'লে? তুমি নালাগে যাব কৈ আছা যে? তুমিয়ে খেদি পঠিয়া নাইতো। তুমি এইবোৰ কি কৰিছা? মই কেনে খেদি পঠিয়াম আকৌ? এজনী বোৱাৰীকে এজনী শাহুৱেকক খেদি পঠিয়াব পাৰে নেকি? কি যে কথাবোৰ ক'বলৈ আহা নহয় তুমি। মোৰতো এনেই গৰম হৈ আছে, আৰু তুমি এইবোৰ কথা কৈ মোৰতো গৰম নকৰিবা। মায়ে এনেকৈ অকলে অকলে কেতিয়া যাব নোৱাৰে। মোক নিশ্চয় কৰিবলৈ হয়, কিবা এটা ৰহস্য নিশ্চয় আছে। মই মাৰ ওচৰত যাবই লাগিব, আৰু আচল কথাটো মাৰ পৰা জানি আহিবই লাগিব মই। সেইটোৱে ভাল হ'ব। নহ'লে কোন সঁচা কোন মিছা একো ধৰিব পৰা নাইচোন। একো কিবা এটা ক'লেকে কেংকেঙাইহে আহে। কাইলৈ মই মাৰ ঘৰৰ পৰা আহিব লাগিব। মামা, মামী, আৰে তই ওলালেহি যে ঘপককৈ, খবৰ খাতি নিদিয়াকৈ? মাক বিচাৰি আহিছোঁ আকৌ মই। মা বোলে ঘৰলৈ আহিছিল। ক'ত আছে? মাতাচোন মাক। মাচোন ইয়ালৈ অহা নাই। আপুনি মিছা কথা কৈ আছে ন? কি? মা ইয়ালৈ অহা নাই? মা ইয়ালৈ অহা নাই যদি মা ক'লৈ যাব পাৰে? সীমাৰ আগত কৈ থৈ আহিছে বোলে মায়ে তোমালোকৰ ঘৰলৈ আহোঁ বুলি। সেইকাৰণেহে মই ইয়ালৈ গুচি আহিলোঁ। আহা হয়তো তোমাক কৈ থৈ আহিলে হয় ন, নোকোৱাকৈ কেলৈ আহিব আকৌ? মা ক'ত আছে ইয়াৰ উত্তৰ সীমাহে দিব পাৰিব। মই এই কাজি বলাচোন নহ'লে তোমাৰ লগত আমিও যাওঁ। কোন গ'ল বা? ঠিক আছে মামা, আহক। সীমা ক'ত আছা? ওলাই আহা। কি হ'ল? মামাকে মামীকে দেখি চক খাই গ'লা যে? মা ক'ত আছে এইটো তুমি ভালকৈ জানা। তুমি নাজানিলে কোনো নাজানে।
মুখেৰে কৈ থকাৰ আগতে মা আগত আছে সোনকালে কোৱা, নহ'লে কিন্তু মই হাতে কামে লাগি যাম। মা চাগে নিশ্চয় বৃদ্ধ আশ্ৰমতে আছে। চি, তুমি ইমান নিষ্ঠুৰ বোৱাৰী। ৰ'বা, মই মাক ঘৰত আনি লওঁ, তাৰপিছত তোমাক চাই ল'ম। এইখন ঘৰৰ পৰা মই যদি তোমাক বাহিৰ কৰি দিব নোৱাৰোঁ, তেনেহ'লে মোৰ নামো ৰঞ্জন নহয়। তুমি কি বুলি ভাবিছা মোৰ মাক এইখন ঘৰৰ পৰা বাহিৰ কৰি তুমি সুখত খাব পাৰিবা? কেতিয়াও নোৱাৰা। মামা, মামী, ব'লা মাক লৈ আহোঁগৈ ঘৰতে। ঠিক আছে ব'লা। মা, তুমি ইয়াত? তুমি কেনেকৈ গম পালা মই ইয়াত আছোঁ বুলি? মা, তুমি ইয়ালৈ আহিছা, মোকতো এবাৰ ক'ব পাৰা ন? মই তোমাক ক'ত ক'ত বিচৰা নাই। কেনেকৈনো কওঁ তোমাক? তোমাক কোৱা হয় তুমি জানো মোক ইয়াত আহিব দিলা হয়? আৰু তোমালোকৰ সংসাৰখন মই ভাঙিব নিবিচাৰোঁ, সেইকাৰণে মই নিজে ঘৰৰ পৰা ওলাই গুচি আহিছোঁ। মা, মই তোমাক নিবলৈ আহিছোঁ ইয়াৰ পৰা, ব'লা আমাৰ ঘৰলৈ। মই নাযাওঁ নেকি? তুমি নগ'লে কিন্তু মই মৰি যাম মা। তেনেকৈ কিয় কৈছা? নেপায় নহয় তেনেকুৱা কথা ক'বলৈ কাৰণে। মই জানো সীমাই তোমাক বহুত অত্যাচাৰ কৰে আৰু সীমাই তোমাৰ কথাও নুশুনে। সেইকাৰণে মই ইয়াৰ পৰা তোমাক কেনেবাকৈ লৈ যাব পাৰিলে তাইক এইখন ঘৰৰ পৰা বাহিৰ কৰি দিম। মোৰ খং চিনি পোৱা নাই। মুখেৰে কৈ থাকিলে তাই মোৰ কথা নুশুনে। এইবাৰ হাতে কামে লাগিম মা, তথাপি তুমি মোৰ লগত ব'লা। নাই নাই, তুমি তেনেকুৱা নকৰিবা। তাই এখন ঘৰৰ ছোৱালী আৰু তোমাৰ পত্নী। তুমি যদি তাইৰ ওপৰত অত্যাচাৰ কৰা, মানুহে ভাল বুলি ক'ব জানো? বাইদেউ, আপুনি ইয়াত থাকিব নালাগে, ব'লক ঘৰলৈকে। অঁ বাইদেউ, ঠিকে কৈছে, ব'লক ঘৰলৈ। যি হ'ব লগা আছিল হ'লেই আৰু। মা? বোৱাৰী, তুমি? মা, মোৰ বহুত ডাঙৰ ভুল হৈ গৈছিল। আপোনাৰ নিচিনা মনৰ মানুহ এজনীক মই ইমান অত্যাচাৰ কৰিলোঁ। বেলেগ নিচিনা মানুহ হোৱা হয় আপুনি নিজেই মোক এইখন ঘৰৰ পৰা চুলিত ধৰি বাহিৰ কৰি দিলে হয়, কিন্তু আপুনি তেনেকুৱা নকৰিলে, আপুনি নিজেই গুচি আহিলে। মই তেতিয়াই ভাবি চাব লাগিছিলে আপুনি কিমান ভাল মানুহ। ব'লক মা, আমাৰ ঘৰলৈ ব'লক। তুমি মা বুলি নামাতিবা, তোমাৰ কাৰণেই এইবোৰ হ'বলৈ পাইছে। তুমি সেইখন ঘৰৰ পৰা বাহিৰ হৈ যোৱা। নালাগে তোমাৰ নিচিনা পত্নী মোক। হ'ব, মই বাহিৰ হৈ যাম সেইখন ঘৰৰ পৰা, তথাপি তুমি তোমাৰ মাৰ লগত সুখত থাকা। নাই নাই, তেনেকৈ কিয় কৈছা? তুমিও থাকিবা আকৌ সেইখন ঘৰত। তুমি যদি সেইখন ঘৰত থাকা, তেতিয়াহে মই সেইখন ঘৰলৈ যাম। তোমাক যদি বাহিৰ কৰি দিয়ে, ময়ো নাযাওঁ সেইখন ঘৰলৈ। মা, তুমি এইবোৰ কি কৈছা? যিজনী ছোৱালীৰ কাৰণে তোমাৰ এই অৱস্থা হৈছে, সেইজনী ছোৱালীৰ কাৰণে দয়া মমতা দেখুৱাই আছা। এইটোৱে মোৰ ফাইনেল ডিচিশ্যন। তুমি যদি তাইক ঘৰখনত ৰাখা, তেহে মই সেইখন ঘৰলৈ যাম। নহ'লে কিন্তু মই নাযাওঁ সেইখন ঘৰলৈ। ঠিক আছে মা, তুমি কৈছা কাৰণেহে কিন্তু সেইখন ঘৰত ৰাখিম, নহ'লে কিন্তু কেতিয়াবাই গতিয়াই বাহিৰ কৰি দিলোঁ হয়। যি মাক সন্মান কৰিব নাজানে, সেই ছোৱালীজনী মোৰো যোগ্য হ'ব নোৱাৰে। হ'ব দিয়া, তাই আৰু তেনেকুৱা নকৰে। মায়ে ঠিকে কৈছে, মই আৰু কেতিয়াও তেনেকুৱা নকৰোঁ। তিনিজনে মিলি সুখে শান্তিৰে জীৱন যাপন কটাম। ঠিক আছে তেনেহ'লে, নেক্সট টাইম এনেকুৱা কৰিলে মই কিন্তু কেতিয়াও ক্ষমা নকৰোঁ। হ'ব, মই কেতিয়াও নকৰোঁ। ঠিক আছে, ব'লা তেনেহ'লে ঘৰলৈ। ব'লা।